অনিশ্চয়তাৰে ভৰা এটি ব্যথিত হিয়াৰ শেষ আবেদনৰ কাল্পনিক প্ৰকাশ। COVID-19ত পজিটিভ ৰিপৰ্ট অহাৰ পিছত মনত হাহাকাৰ কৰি উঠা এক কাল্পনিক গাথাৰে কবি ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তীৰ মৰমৰ তোমালৈ, মৰমৰ তোমালৈ, এবুকু মৰম তোমালৈ। আজি 14 দিনৰ অন্তত ঘৰলৈ উভতিম বুলি বহু প্ৰত্যাশাৰে তোমালৈ ৰৈ আছিলোঁ। ডাক্তৰ নাৰ্ছবোৰক সুধিছিলোঁ, তাই আহিছেনে? মোৰ চকু দুটাই বাৰে বাৰে তেওঁলোকৰ নিৰুত্তৰৰ মাজতো তোমাক বিচাৰি ফুৰিছিল জানা। তুমি আহিবা, লৈ যাবা মোক আপোন ঘৰলৈ। ওৰেটো বাটত চকুৰ ভাষাৰে যেন বহু কথাই তুমি ক'বা, কত যে কথা। চট ফটাই আছিলোঁ মই তোমাক দেখা পাবলৈ। হঠাতে পাহাৰী চিষ্টাৰজনীয়ে সেমেকা মাতেৰে মোক জনালে, আজ दूसरा सेल में आपको शिफ्ट करेंगे सर। মোৰ বুজিবলৈ বাকী নাথাকিল যে মোৰ টেষ্ট ৰিপৰ্ট পজিটিভ ওলাল। অলপ সময়ৰ বাবে মোৰ চকু দুটা যেন স্থিৰ হোৱাৰ লগতে নিৰ্বাক হৈ পৰিছিলোঁ। কি হ'ব অজানিত ভৱিষ্যত। মোৰ, তোমাৰ, আমাৰ পুনৰ হয়তো এমাহ থাকিব লাগিব চিকিৎসাৰ নামত। মানুহ বুলিবলৈ কেৱল ভগৱান সদৃশ ডাক্তৰ আৰু নাৰ্ছ। ইজনৰ পিছত সিজনৰ আগমন, ঔষধ, বেজী আৰু মেচিনবোৰত সংযোজিত হৈ থকা তথ্যবোৰ যেন এক গৱেষণা আৰু যুদ্ধৰ প্ৰস্তুতি। বৰকৈ মনত পৰিছে তোমালৈ। হয়তো তুমিও ভাগি পৰিছা হাস্পতালৰ বাহিৰত মোলৈ অপেক্ষা কৰি কৰি। জানা, বহু কথা পাতিবলৈ মন গৈছে। ইমানবোৰ কথা বাৰু এখন কাগজত কেনেকৈ লিখি শেষ কৰোঁ? কেনেকৈ জনাওঁ তোমাক মোৰ অনাগত অনিশ্চয়তাৰে ভৰা কথাবোৰ, ভৱিষ্যত আঁচনিবোৰ? দুখ কৰি নাথাকিবা, সদায় মানুহৰ হৈ মানুহৰ মাজত থাকিবা। এইকেইদিন কাম কৰা মাহীজনীক কামলৈ নাহিলেও 2 মাহমানৰ দৰমহা তাইলৈ পঠিয়াই দিবা। হাজাৰ হওক জীয়াই থাকিবতো লাগিব সিহঁতেও। ঘৰত মোৰ কথা বেছিকৈ নাপাতিবা। বিষণ্ণ হৈ পৰিব পঢ়া শুনাৰ পৰিৱেশটো। ইহঁতক ভালদৰে পঢ়িব দিবা। নিজৰ আত্মপৰিচয়েৰে যেন পৰিচিত হয়। আত্মবিশ্বাসী আৰু কৰ্মযোগীৰ সজ কথাবোৰ ক'বা, ভাল সংস্কাৰ দিবা। নাজানো কিমান দিন আৰু থাকিব লাগিব মই। ভাল হ'লে উভতিম আৰু নহ'লে। গতিশীল এই জীৱনটোৰ দূৰত্ব কিমান আমি কোনেও নাজানো। দুখ আৰু কষ্টবোৰ বিয়োগ কৰিবা। এতিয়াৰ পৰা বহুতো কাম যে মোৰ তুমিয়েই কৰিব লাগিব। তোমাক একোকেই দিব নোৱাৰিলোঁ মই। মাথো ওৰেটো জীৱন সমস্যাৰে ভৰা বিষাদৰ নিমিলা অংকৰ মাজেৰেই পাৰ কৰিলোঁ। সুৰক্ষিত ভৱিষ্যতৰ কথা তুমি কোৱা স্বত্তেও নুশুনিলোঁ। তথাপিও তুমি যে মোৰ আৰু মই নিজক আকাশৰ বিশালতা আৰু পৃথিৱীৰ গভীৰতাৰ মাজত সিঁচি দিবা।
সাতাম পুৰুষীয়া নিয়মবোৰ বেছিকৈ নাপালিবা। নিজেই নিজৰ অভিভাৱক হ'বা। এবাৰ যদি দেখা পালোহেঁতেন তোমাক, বুকুখনে মোৰ হাহাকাৰ কৰি উঠিছে। কলৈ যাম, কি হ'ব মোৰ? মই জীয়াই থাকিব বিচাৰোঁ তোমাৰ মাজত, তোমালোকৰ মাজত, মানুহৰ মাজত। একোৱে কৰা নহ'ল মোৰ। এতিয়া যে জীৱন শলিতা খচিও থপ থপাই আছে। এক ৰহস্যময় অনিশ্চয়তা। কুশলে থাকিবা। ছাতিটো ভালদৰে মেলি ল'বা। মই আহিম, মই উভতি আহিম। একেলগে পুনৰ সাজিম, সজাম, আঁচনি বনাম, আৰু যে কত কি। মোলৈ ৰবা মৰমৰ, মই